Hello friends, welcome back to our channel Lizzy Rocks and Family. আৰু আপোনালোকলৈ আজি নতুন এটা ভিডিও লৈ আহিছো আৰু এয়া চকচোন কণ বিলাহী এয়া ঘৰত চাপৰিত লগা কণ বিলাহী মানুহ এজনে দিছিলে আৰু আপোনালোকক দেখালো আৰু এয়া দেখিছেনে মায়ে বেলকনিতে টাবতে এয়া কণ বিলাহী কৰিছে আৰু 2-3টা মান পকিছে ফ্ৰেন্ডছ বৰ্তমান মা গোলাঘাটত নাই আৰু মা গৈছে হুজাইলে মানে ভণ্টিৰ ওচৰত গৈছে আৰু ইয়াতে অকল ভাইটিহে আছে Friends, এতিয়া আমি আহিছো বিহু বজাৰ কৰিবলৈ আৰু অলপমান বজাৰ কৰিব লগা আছে আৰু আপোনালোকক গোলাঘাটৰ বজাৰখন দেখাই দিছো আৰু এয়া দেখিছেনে পুৰা মানুহৰ ভিৰ আৰু ফ্ৰেন্ডছ এতিয়া যিহেতু বিহু বজাৰ আৰু বিহু বজাৰতো ভিৰ হ'বই আৰু আপোনালোকক ভিডিওটো দেখাই যাম আপোনালোকে ভিডিওটো চাই যাবচোন আৰু এয়া দেখিছেনে ফ্ৰেন্ডছ টকা বিকি আছে আৰু এতিয়া যাওঁ বজাৰৰ ভিতৰলৈ আৰু গামখাৰু গগনা জোনবিৰি ঢোলবিৰি আৰু দেখিছেনে এয়া কপৌফুল আৰু বিভিন্ন ধৰণৰ ষ্টাইলৰ কপৌফুল আছে আৰু এয়া আপোনালোকক দেখাই দিছো অলপমান আৰু এতিয়া দোকান বজাৰ পুৰা ভৰি পৰিছে বিহু বস্তুৰে আৰু এয়া সব ফ্ৰেন্ডছ এয়া ধুব দেখিছেনে আৰু বেছি ভিৰ কাৰণে মাস্ক লগাই আছে ফ্ৰেন্ডছ এতিয়া এই মানুহগৰাকীয়ে গগনা টেষ্টিং কৰি আছে দেখিছেনে আৰু গগনাটো কিনিব আৰু আপোনালোককো ভিডিও কৰি দেখাইছো অলপমান আৰু মোৰো গগনা লবলৈ আছিল আৰু কাকৈ ফণি লবলৈ আছিল আৰু এয়া দেখিছেনে ফ্ৰেন্ডছ মই এটা গগনা ললো এয়া 80 টকা লৈছে 100 টকা কৈছিলে এতিয়া মই 80 টকা দিলো ইয়াতে কাকৈ ফণি নাপালো আৰু ইয়াতে কপৌফুল আৰু গগনা ললো আৰু এটো দেখিছেনে অলপ বেলেগ ষ্টাইলৰ কপৌফুল আৰু গগনা আৰু কপৌফুলে এই দোকানৰ পৰা ললো ফ্ৰেন্ডছ এতিয়া আমি বজাৰৰ ভিতৰলৈ আহিলো আৰু এয়া মাখিয়তি বিকি আছে কল দৈ পান তামোল গোটে বজাৰ ভৰি আছে আৰু এয়া আপোনালোকক দেখাই দিছো এয়া হৈছে মাখিয়তি আৰু ঠেকেৰা আৰু এপিনে আছে কঁঠাল লাও পুৰা বজাৰ ভৰি আছে আৰু যিহেতু গৰু বিহুত লাও খা বেঙেনা খা কৰিব লাগিব এইবিলাক ঠেকেৰা দেখিছেনে আৰু এয়া জেতুকা পাত আপোনালোকক অলপমান দেখাই দিছো আৰু সকলো বস্তু এতিয়া বজাৰত পাব বিহু যি লাগে এটা কি হয় এটো দিগলতি এটা মাটিতে এটো দিগলতি ফ্ৰেন্ডছ দেখিছেনে লাষ্টত এয়া কাকৈ ফণি পালো এখন দোকানত আৰু বহুত দোকানতে সুধিলো বিকি হৈ গল বুলি ক'লে লাষ্টত এখন দোকানতে পালো আৰু এটো 80 টকা লৈছে কাকৈ ফণিখন আৰু এয়া দেখিছেনে পিঠা বিকি আছে আৰু আজিকালি ঘৰত নবনালেও চলি যায় বজাৰতে সব বস্তু কিনিবলৈ পায় লাৰু পিঠা সব দেখিছেনে আপোনালোকক দেখাই দিছো অলপমান আৰু সব বস্তুৱে আজিকালি পইচা দিলে কিনিবলৈ পায় এতিয়া আমাৰ বজাৰ কৰা হৈ গৈছে আৰু আপোনালোকক ঘৰত গৈ লগ পাই আছো ফ্ৰেন্ডছ এতিয়া আমি আহি ঘৰ পালোহি আৰু আপোনালোকক দেখাইছো আমি কি বজাৰ কৰিলো এ গামোচা আনিছো চাদৰ কেখনমান আনিলো আৰু এয়া আমাৰ পোৱালি ভতিজা পোৱালিটো আছে তাৰ কাৰণে স্পৰ্টিং দুটা আৰু এয়া গেঞ্জি এইবিলাকে আনিলো আৰু ধুবৰ কাৰণেও টি-শাৰ্ট দুটা আনিলো আৰু এয়া মোৰ কাৰণে আনিছো এয়া দেখিছেনে গগনা আৰু কাকৈ ফণি আৰু এয়া কুপাত মাৰিবৰ কাৰণে আৰু এখন দেখিছেনে ফ্ৰেন্ডছ এখন চাদৰ হয় মায়ে মোৰ কাৰণে কিনি থৈ গৈছিলে আৰু এয়া ধুবৰ কাৰণে দি থৈ গৈছিলে মায়ে চেলেং কাপোৰ গেঞ্জি আৰু এখন গামোচা আৰু গামোচা ফুলটো বৰ ধুনীয়া লাগিছে
ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আজিলৈ আহিছোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম